তোমাৰ জন্ম যিদিনা মুখুনৈ আছিল বুদ্ধ পূৰ্ণিমা। তামাম খাইছোঁ বৈদ্য খাইছোঁ কালি আছিল লক্ষী পূজা মানে যোৱাৰাতি খিচিৰি পুৰি লাৰু পিঠা তামাম খালোঁ পেট একদম গেষ্ট্ৰিকৰ টেবলেট বোধহয় খাব লাগিব এইবাৰ। বাকী নমস্কাৰ ভাই বন্ধু, মোৰ নাম ভাস্কৰ, ৱেলকাম টু মাই ইউটিউব চেনেল লাইফ ইজ জাৰ্ণি। আজি আছে এটা বিহুৰ প্ৰগ্ৰাম আমাৰ ওচৰৰে অভয়পুৰীতে গান্ধী মৈদানত। ৰথিন্দা মই সেনেকৈ কাবাই যাম, আমাৰ দলটা যাব, তো ময়ো যাম। এতে ড্ৰেছ পিন্ধি যাওঁ না তাতে ড্ৰেছ পিন্ধি মিঠাই থকা কথা। আমাৰ অভয়পুৰীতে এখন বিহুৰ প্ৰগ্ৰাম আছে, মিনিষ্টাৰৰ প্ৰগ্ৰাম আহিব। মিনিষ্টাৰ কি আহে মুঠতে আমাক মাতছে ঢোল বজাব, ঢেং ঘ্ৰেন তাক ঘেন তাক ডেন ঠিক তাক বজাব লাগিব। মই ওলাম আৰু মই আহি পাইছোঁ আমাৰ ক্লাবত আৰু চবে ৰেডি হৈ আছে। ৰথিন্দা ৰেডি হৈ আছে আৰু বিভু আহিছে নাই? বিভু অহা নাই, ক্লাবত হৈ আছে ইহুন ৰেডি। ৰথিন্দা কি প্ৰগ্ৰাম আছে? মিনিষ্টাৰ প্ৰগ্ৰাম। ভাই বহুত দিন পিছত লগ পালোঁ ভাই, আমি ৰেডি হৈ আছোঁ, ইহুনো ৰেডি হৈছে। কয়টাত আহে মিনিষ্টাৰ দেখা যাব, আমি এনজয় কৰিব লাগে বৰ্তমান। ঢোলকেইটা উঠি দে, আমাৰ গাড়ীখন আহিছে, এইখনত যাম আমি, মটৰ স্কুটিতে যাম ভাই। ভাই চলা পিন্ধি যাবি আৰামছে, পিন টেনশ্যন নাই। হেল্ল', এই আজি বহুত দিনৰ বিহু পাইছোঁ, বিৰাট ভাল লাগি আছে বিহু মাৰিব পাৰি। বিহু চলব যাব ভাবি আজি আৰু ওলাইছোঁ এতিয়া ৰেডি, বাইক চাবিটো অন কৰিলোঁ, এতিয়া যাম আৰু আমি বুম বুম। ভাই বহুত দিন পাছত আমি ঢোল তাল লৈছোঁ, কেনেকুৱা লাগব আজি? মজা। প্ৰগ্ৰাম আমাৰ বহাগৰ লাষ্টত জেঠত হৈছিল আৰু এইখান হ'ল কাতি মাহ, আহিন মাহৰ লাষ্টত আমি ওলাইছোঁ প্ৰগ্ৰামত। তো যাই আছোঁ আজি, তামাম ফূৰ্তি নহ'লেও আজি তামাম ফালি যাব আজি 14 অক্টোবৰ আৰু আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস আজি। তো তাৰে এটা প্ৰগ্ৰাম আছে আমাৰ অভয়পুৰী গান্ধী মৈদানত, তাতে যাই আছোঁ আমি। আৰু আমি ঐ তোমাৰ জন্ম যিদিনা মুখুনৈ আছিল বুদ্ধ পূৰ্ণিমা। তামাম বিহু মডেল চলি গেল। আমার প্রোগ্রাম শেষ পাল, আমার মোটামুটি 15 মিনিটত প্রোগ্রাম শেষ। আমি আধা ঘন্টা 15 মিনিটত প্রোগ্রাম শেষ। আমি এখন যাম আৰু বর্তমান বাজিছে 11:45। আমি বর্তমান প্রোগ্রাম আমার হয়ে গেল রতিদা, আমার প্রোগ্রাম শেষ, তামাম প্রোগ্রাম শেষ আমার। আমি বর্তমান আইসম
KFC এইখানত আমি এবাৰ ডগৰি খাম আমি ডগৰি খাম একবাৰ আহিছোঁ মই KFC তাৰ ভিডিঅ' দেখাই পাইছা মই খাম বেছি কৰে আৰু আজি খাম ৰাৱণ এতিয়া আছে আমাৰ আৰু একটা ৰাৱণ আছে এটা আমাৰ ৰাৱণ বিটু ভাইটি এটা ৰাৱণ বিটু ভাইটি খাব পুখুৰী খাব লাগিব তো বেছি কথা কয় কি হ'ব আকৌ ভিতৰত যাম তাৰপিছত ক'ব আমি আহি গেলো দেৱানন্দাৰ KFC খাম কি পাই আহিবহে চাম নাকি KFC কলকাতা ফ্ৰাইড চিকেন আহি গ'লো আমি খাম মেলা মজা সাজাইছে কিন্তু মজা ইগো দিনত একচুৱেলি ভালকৈ দেখাব ৰাতি দেখাব বুজিছা আচলতে কি এতিয়া সময় লৈ ভোক লাগব আৰম্ভ কৰে লাগি আছে মল মলানি গন্ধ মল মলা খুচবু খায় জিন্দগী খায় ৰথিন দা মেনু আহি পাইছে তই কি খাবি কয় এখন কেইটা অৰ্ডাৰ দিবি আমি দেখাম কি খাবি খালেতো খাবি মই বুজি পাইছোঁ কিবা খাবা ক'বতো লাগব কি খাইছে একেবাৰে মানে KFCৰ গোটেইকেইটা আইটেম চেছ কৰিব খুজিছা মানে क्या लेके आए थे क्या लेके जाओगे हम आए थे नंगा और जाएगा पेट लेके पेट लेके আমি এতিয়া চিকেন বিরিয়ানি অর্ডার দিছো ইয়াতে কেইটা আটটা চিকেন বিরিয়ানি এটা ঠান্ডা এটা ঠান্ডা কারণ একজনই আমার একো নাখায় আজি সোমবার গতিকে এটা এক গ্লাস ঠান্ডা খাব বাস হয় আমি 11:45 আছিলো এতে হ্যাঁ বর্তমান বাজিছে 12:20 আধা ঘণ্টাৰ বেছি হ'ল হ্যাঁ 45 মিনিট হ'ল আৰু আমাৰ তামাম ভোক লাগছে ভোকত আমি পেপুৱা লাগি গৈছোঁ পেপুৱা মই এতিয়া খানাৰ কাৰণ আছে এতিয়া এচি বঢ়িয়া ঠাণ্ডা হাৱা পাই আছোঁ মজা লাগি আছে তো আমি रुकी आसूँ अभी हम लोग KFC में है खाने के लिए आया है और इधर हमारा सब लोग মৰমৰ ফুটকাৰ বিলাক ইধৰ খাব নপা বিলাক এবিলাকে খাব পোৱা নাই এতিয়ালৈকে বহুত খাবৰ কাৰণে ৰখি আছে বহুত ৰখাতে আমি বহুত টাইম ৰখাতে মোটামুটি আমি 1 ঘণ্টা হ'ল মই এখান ঢকুনা বুলি ভাবছিলো ভাই ইয়াত ঢকুনা বুলি ভাবছিলো কিন্তু নহয় বেলেগ প্লাষ্টিক ফাইবাৰ এই যে গিলাসটা আছে গ্লাসৰ নহয় মই গ্লাসৰ বুলি ভাবছিলো জানা প্লাষ্টিক আমাৰ খানা আহি পাইছে আৰু আমি খাম বাকী ভোকত লাগি আছে সেইকাৰণে আৰু একো নেদেখা আমি খাম এবাৰ খোৱাৰ পাছত কি হয় দেখা যাব খালো ডালো ঘৰত যাওঁ এখন যদি মোৰ ভিডিওটা ভাল লাগছে তাহলে লাইক করবি শেয়ার করবি সাবস্ক্রাইব করবি জয় অসম জীয়াই থাকক আর কমেন্টও করবি এটা না পারবি কিনে লাগছে কবি আৰু কিনে লাগছে তো জয় অসম জীয়াই থাকক সুখত থাকক এনজয় ইয়োর লাইফ বাই বাই বাই